যিয়ে জীৱনত আটাইতকৈ বেছি যন্ত্ৰণা সহ্য কৰিব পাৰে তেওঁই জীৱনত আটাইতকৈ বেছি সফল হ'ব পাৰে। দুৰ্দশাক সৌভাগ্যলৈ ৰূপান্তৰ কৰা এজন মহান ব্যক্তি। চনৰ 11 ফেব্ৰুৱাৰীত আমেৰিকাৰ অহাইও চহৰৰ মিলান নামে এখন সৰু ঠাইত টমাছ আলভা এডিছনৰ জন্ম হয়। তেওঁলোকৰ পৰিয়ালটো অৰ্থনৈতিকভাৱে বৰ দুৰ্বল আছিল। তেওঁ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে শিক্ষকে তেওঁক বুদ্ধিহীন বুলি বিদ্যালয়ৰ পৰা খেদি পঠিয়াইছিল। মাকে ঘৰতে তেওঁক পঢ়া শুনাৰ যত্ন ল'লে। পঢ়া শুনাত পাৰ্গত নহ'লেও তেওঁ প্ৰকৃতিক লৈ অনুসন্ধিত। তেওঁ দেখিলে যে পোক পতংগ খাই চৰাইবোৰে যদি উৰিব পাৰে তেন্তে মানুহে কিয় নোৱাৰিব। সেইবাবে লগৰ বন্ধু এজনক পোক পতংগৰ ৰস পাই তেওঁ উৰিব পাৰে নেকি চাইছিল। এইবোৰৰ বাবে তেওঁ অভিভাৱকৰ পেটৰ পোক খাই জীৱ উৰু উৰু হৈছিল। টকা পইচা অভাৱৰ বাবে তেওঁ ঘৰতেই শাক পাচলি উৎপাদন কৰি সেইবোৰ ৰেলগাড়ীৰে নি ডেট্ৰইট নামে চহৰখনত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিছিল। এনেদৰে ৰেলগাড়ীত শাক পাচলি বেচি ফুৰোতে তেওঁ ভাবিলে যাত্ৰীসকলক বাতৰি কাকত বিক্ৰী কৰি ধন ঘটিব পাৰিছোঁ। তাৰ বাবেও ৰেল কৰ্তৃপক্ষক অনুমতি বিচাৰিলে আৰু ৰেল কৰ্তৃপক্ষই অনুমতি দিয়াৰ লগতে তেওঁৰ দৰে সৰু ল'ৰা এটাৰ ইমান ডাঙৰ চিন্তা কৰাৰ বাবে বিনা পইচাৰে ৰেলত অহা যোৱা কৰাৰো অনুমতি দিলে। ৰেলৰ ডবাটোতেই মাল বস্তুৰ লগতে তেওঁৰ অফিচ গৱেষণাৰ কামবোৰো কৰি গৈছিল। বাতৰি কাকত বেছিয়েই তেওঁ ক্ষান্ত নাথাকে। নিজাকৈ বাতৰি কাকত এখন ছপা কৰিবৰ বাবে ছপাশাল এটাও চলন্ত ডবাটোতে সোমায়। উইকলি হেৰাল্ড নামে বাতৰি কাকত এখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিলে। ৰেলগাড়ীৰ ভিতৰত প্ৰকাশ পোৱা বিশ্বৰ এইখনেই বাতৰি কাকত আৰু তেওঁই আছিল 18 বছৰীয়া কনিষ্ঠতম সম্পাদক। ব্যৰ্থতাই তেওঁৰ জীৱনক এৰি দিয়া নাছিল। ইমান জনপ্ৰিয়তা অৰ্জন কৰা বাতৰি কাকতৰ কামত তেওঁ লাগি থাকোঁতে ৰেলৰ গাৰ্ডজনে হঠাৎ ডবাটোৰ পৰা ধোঁৱা ওলোৱা দেখা পালে। ঘটনাৰ কাৰণ অনুমান কৰিব পাৰি এডিছনক এটা কালতলীয়া চৰ সোধালে। ৰেলৰ ডবাৰ পৰা খেদা খাই তেওঁ হাৰ নামানিলে। ব্যৰ্থতাই তেওঁক যেন আৰু উৎসাহ দিলে। ছপাশালটো নি তেওঁ ঘৰত বহুৱালে। পল ফ্ৰাই নামৰ এখন নতুন বাতৰি কাকত প্ৰকাশ কৰিলে। ইমান জনপ্ৰিয়তা অৰ্জন কৰিলে যে তেওঁ বৰ আনন্দ পালে। কিন্তু সেই আনন্দ তেওঁৰ বাবে বেছি দিনলৈ নাথাকিল। পৰ্ট হৰ্ণ চহৰৰ এজন ধনী ব্যৱসায়ীৰ বিষয়ে কাকতত ব্যংগ কৰি লিখাৰ বাবে ব্যৱসায়ীজনে তেওঁক ডিঙিত ধৰি ওচৰতে থকা নৈখনৰ দাঁতিলৈ লৈ গৈ নৈখনৰ ফালে গতা মাৰি দিলে। সেইদিনাৰ পৰা এডিছনৰ বাতৰি কাকতৰ সম্পাদনাৰ সপোন হৈ ৰ'ল। তেওঁ অনাই বনাই ঘূৰি ফুৰোতে অৱশেষত ৰেল বিভাগৰ টেলিগ্ৰাফী অপাৰেটৰ চাকৰি এটাও পালে। সেই সময়তে অৰ্থাৎ 1870 চনত ডুপ্লেক্স এণ্ড অডুপ্লেক্স টেলিগ্ৰাফী পদ্ধতি উদ্ভাৱন কৰিলে। 1877 চনত তেওঁ মেৰী হেডহে লিটল লেম্প নামে যন্ত্ৰ এটিও আৱিষ্কাৰ কৰে। ইয়ে বৰ্তমানৰ গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰ যন্ত্ৰৰ আৰম্ভ। এডিছন প্ৰকৃততে আছিল এজন উদ্ভাৱক। তেওঁ আৱিষ্কাৰৰ কামত লাগি চাকৰিত বেছি সময় দিব নোৱাৰাৰ বাবে তুমি কোনো কামৰ মানুহ নহয় বুলি ৰেল বিভাগৰ বিষয়াই চাকৰিৰ পৰা খেদি পঠিয়ালে। ইমান ব্যৰ্থতাৰ পিছতো এডিছনে হাৰ নামানিলে। বৰং দুগুণ উৎসাহেৰে তেওঁ গৱেষণাৰ কাম কৰি গ'ল। 1878 চনত মেনলো পাৰ্কত এডিছনৰ বিৰাট সফলতা। মেনলো পাৰ্কত আৱিষ্কাৰ কৰিলে বিজুলী চাকি। বহু কষ্ট গৱেষণাৰ অন্তত 1879 চনৰ অক্টোবৰ মাহত বিশ্বৰ প্ৰথম বিজুলী চাকিটো মেনলো পাৰ্কৰ ভিতৰত জ্বলিবলৈ আৰম্ভ কৰিলে। এডিছনে ইয়াৰ পাছতে ফোনোগ্ৰাফ, কিনেটোস্কোপ আদিকে ধৰি মুঠতে জীৱনজোৰা 2,500তকৈ অধিক উদ্ভাৱন কৰি উলিয়ায়। যাক জধামূৰ্খ বুলি বিদ্যালয়ৰ পৰা খেদি পঠিয়াইছিল, ৰেলৰ পৰা চৰিয়াই বাহিৰ কৰি দিছিল,
নৈত গতিয়েই দিয়া হৈছিল। সেইজন এডিছন কাহানি ৰৈ যোৱা নাছিল। নিজৰ ওপৰত অগাধ বিশ্বাস ৰাখি তেওঁ মাথো আগুৱাই গৈছিল। ফলস্বৰূপেই 1000বাৰতকৈও অধিক বিফল পৰীক্ষাৰ অন্তত তেওঁই বৈদ্যুতিক চাকিৰ উদ্ভাৱন কৰিলে আৰু গেছ লেম্পৰ ধিমিক ধামাক পোহৰত নিশা পাৰ কৰা বিশ্বক এক নতুন আভাৰে জিলিকাই তুলিলে। নহলেও হ'ব যে তেওঁই আছিল বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উদ্ভাৱক।